তুমি গণিতলৈ ভয় কৰা নেকি? পৰীক্ষাৰ আগত চোৱা প্ৰশ্নবোৰৰ উত্তৰ পাহৰি যোৱা নেকি? মই তোমাক এটা চিক্ৰেট কথা ক'ম। গণিত বিষয়টো কঠিন নহয় যদি তুমি সঠিক পদ্ধতিত আৰম্ভ কৰা। অসমৰ অধিকাংশ ছাত্ৰ ছাত্ৰী ক্লাছ 9 আৰু 10ত গণিতত পিছ পৰি ৰয় কাৰণ সিহঁতৰ বেছিক মজবুত নহয়। এজন খেলুৱৈ যেনেকৈ প্ৰশিক্ষণ নাপালে বিশ্বকাপ নাপায়, তেনেকৈ গণিতত যদি বেছিক ক্লিয়াৰ নাথাকে তেন্তে গণিতত ভাল নম্বৰ পোৱাটো সম্ভৱ নহয়। এই চেনেলত মই তোমাক শূন্যৰ পৰা ধাপে ধাপে শিকাম ক্লাছ 9 আৰু 10ৰ প্ৰতিটো অধ্যায়, পৰীক্ষাৰ চিক্ৰেট টিপছ আৰু সৰল পদ্ধতিত কঠিন সমস্যাৰ সমাধানবোৰ। যদি তুমি ক্লাছ 9 আৰু 10ৰ গণিতত টপাৰ হ'ব বিচৰা তেন্তে এই ভিডিঅ'টো তোমাৰ বাবে আৰু আমাৰ এই চেনেলটো তোমালোকে